তলৰ কোনটো ব্যক্তিত্ব পৰিমাপৰ প্ৰক্ষিপ্ত পদ্ধতিৰ ভিতৰত পৰিব ব্যক্তিত্ব পৰিমাপৰ চাৰিটা পদ্ধতি দিয়া আছে আমাৰ ব্যক্তিনিষ্ঠ অৰ্থাৎ সাবজেক্টিভ বস্তুনিষ্ঠ অৰ্থাৎ অবজেক্টিভ প্ৰক্ষিপ্ত পদ্ধতি অৰ্থাৎ প্ৰজেক্টিভ মেথড আৰু স্থিতিক পদ্ধতি আছে যেটো সিচুৱেশনাল মেথড বুলি জনা যায় আমাৰ ইয়াৰ শুদ্ধ উত্তৰ হ'ব প্ৰজেক্টিভ মেথডৰ ভিতৰত আহি পৰিব কাহিনী সংবোধন অভিক্ষা চমুকৈ টেট বাকি সাক্ষাৎকাৰ মান নিৰূপণ কাঠি আৰু চিহ্নাঙ্কন সূচী এই তিনিওটা আহি পৰিব বস্তুনিষ্ঠ অভিক্ষাৰ ভিতৰত মান নিৰূপণ কাঠিৰ বিষয়ে অকমান কৈ দিছো এটোৰ ওপৰত কোৱেশ্চন থাকে মান নিৰূপণ কাঠি সাধাৰণতে মতামত লোৱা হয় এজন লোকৰ ব্যক্তিত্ব গঠন কৰি তোলা বিবেচনাযোগ্য সংলক্ষণসমূহৰ সম্বন্ধে তেওঁৰ যিগৰাকী ব্যক্তিৰ এই বিষয়ে পৰীক্ষা কৰা হ'ব সেই ব্যক্তিগৰাকীৰ ওচৰে পাজৰে থকা লোকসকলৰ পৰা মতামত সংগ্ৰহ কৰা হয় আৰু মান নিৰূপণ কাঠি সচৰাচৰ তিনি প্ৰকাৰৰ হয় তিনি প্ৰকাৰে প্ৰস্তুত কৰা হয় হেয়া সংখ্যামূলক স্থানমূলক আৰু ৰেখাচৈত্ৰিক হ'ব পাৰে কাহিনী সংবোধন অভিক্ষা অৰ্থাৎ থিমেটিক এপ্ৰিচিয়েশ্যন টেষ্ট আৰু যেটো চমুকৈ টেট বুলি কোৱা হয় গতিকে এইটো উদ্ভাৱন কৰিছিল কোনে হেতু দিছে প্ৰথমতে দিয়া আছে গেলটন হেলেন জেনিংছ লৰেন্স কে ফ্ৰেংক আৰু মাৰে আৰু মৰ্গান এইটো আমাৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি মাৰে আৰু মৰ্গান দুইজন আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ মানসিক ৰোগৰ চিকিৎসক আছিল আৰু 1935 ত তেওঁলোকে হাৰ্ভাৰ্ড ইউনিভাৰ্চিটিত এই অভিক্ষাটো চলাইছিল য'ত তেওঁলোকে 30 জন মানুহৰ আগত 10 জন মহিলা আছিল 10 জন পুৰুষ আছিল 10 জন মেল আৰু বাকি 10 জন ফিমেল আছিল আৰু প্ৰত্যেককে দহন কৰি ছবি দেখুৱা হৈছিল ছবিবোৰ বিভিন্ন ধৰণৰ আছিল বিভিন্ন এটা মানসিক স্তৰক প্ৰতিফলিত কৰা তেনেকুৱা ধৰণৰ ছবি আছিল আৰু বাকি দহন উভয়কে দেখুৱা হৈছিল মানে দুটা জেন্ডাৰকে দেখুৱা হৈছিল বাকি তেওঁলোকৰ সেই ছবি কেইখন চাই যেটো মনোভাৱ হৈছিল হেতু তেওঁলোকক প্ৰকাশ কৰিবলৈ দিয়া হৈছিল লিখিব দিয়া হৈছিল গতিকে চমুকৈ এইটোৱে চিত্ৰৰ জৰিয়তে মনৰ অৱচেতন মনত আমাৰ যেটো চিন্তাধাৰা হেতু প্ৰতিফলিত কৰাৰ কাৰণে এই থিমেটিক এপ্ৰিচিয়েশ্যন টেষ্ট অৰ্থাৎ টেটটো প্ৰয়োগ কৰা হয় আৰু এইটো আহি পৰিব প্ৰক্ষিপ্ত পদ্ধতিৰ ওপৰত আমি আগৰ কোৱেশ্চনত পাইছো এই প্ৰক্ষিপ্ত পদ্ধতি বাকি গেলটনে দিছিল আমাৰ প্ৰক্ষিপ্ত পদ্ধতিৰ আটাইতকৈ পুৰণি যেটো অভিক্ষা আছে হেতু দিছিলে ওয়াৰ্ড এছ'চিয়েশ্যন টেষ্ট শব্দ অনুসংগ পদ্ধতি তেখেতে গেলটনে দিছিল হেলেন জেনিংছে আমাৰ সমাজনীতি পদ্ধতি যেটো আছিল ব্যক্তিত্ব পৰীক্ষণৰ হেতু দিছিলে আৰু লৰেন্স কে ফ্ৰেংক আমি গমে পাইছো লৰেন্স কে ফ্ৰেংকে প্ৰক্ষিপ্ত পদ্ধতি দিছিল তেখেতে সেই প্ৰক্ষিপ্ত পদ্ধতিটো ধুনিয়াকে প্ৰস্তুত কৰিছিল গতিকে আমাৰ শুদ্ধ এনসাৰ হ'ব মাৰে আৰু মৰ্গান ব্যক্তিত্ব পৰিমাপনৰ 16 পাৰ্সোনালিটি ফেক্টৰ চমুকৈ 16 PF প্ৰশ্নাৱলী দিছিল হেলেন জেনিংছ কেটেল ফ্ৰেংক মাৰে আৰু মৰ্গান ইয়াৰে আগৰ প্ৰশ্নটোৰ হিচাপত আমি পাইছো হেলেন জেনিংছে দিছিল সমাজনীতি পদ্ধতিটো 1947 ত তেখেতৰ লগত আৰু এজন ব্যক্তি আছিল তেখেতৰ নাম হ'ল JL মৰেনো গতিকে এই দুইজনে মিলি সমাজনীতি পদ্ধতিটো আমাক দিছিল ব্যক্তিত্বৰ বাকি ফ্ৰেংক আমি গমে পাইছো ফ্ৰেংকে প্ৰক্ষিপ্ত পদ্ধতিটো প্ৰস্তুত কৰিছিল মাৰে আৰু মৰ্গানে প্ৰক্ষিপ্ত পদ্ধতিৰ কাহিনী সংবোধন অভিক্ষা অৰ্থাৎ চমুকৈ টেট এই পদ্ধতিটো দিছিল গতিকে আমাৰ ইয়াৰ শুদ্ধ উত্তৰ হ'ব কেটেলে কি কৰিছিল ব্যক্তিত্ব পৰিমাপনৰ 16 পাৰ্সোনালিটি ফেক্টৰটো আমাক দিছিল নেক্সট কোৱেশ্চন ইড তলৰ কোনটো নীতিৰ ওপৰত নিৰ্ভৰশীল ইড ইগো আৰু সুপাৰ ইগো এই তিনিটা মানসিক অৱস্থা দিছিল মনোবিশ্লেষণবাদ তত্ত্বৰ প্ৰতিষ্ঠাপক সিগমণ্ড ফ্ৰয়ডে তিনিটা প্ৰয়োজনীয় আৰু আমাৰ প্ৰশ্নটো হিচাপে আমাৰ শুদ্ধ উত্তৰ হ'ব সুখানুসন্ধান নীতিৰ ওপৰত অৰ্থাৎ ইডটো সদায় প্লেজাৰৰ ওপৰত কাম কৰে আৰু দৈহিক সুখৰ ক্ষেত্ৰতে বা জৈৱিক সুখৰ ক্ষেত্ৰতে ইডটো আমাৰ বিশেষভাৱে কাৰ্যকৰী হয় ইডৰ যেটো মানসিক অৱস্থা হেতু আমাৰ দৈহিক অৱস্থা প্ৰবৃত্তিমূলক আচৰণৰ ক্ষেত্ৰত বিশেষকৈ দেখা যায় যেটো আমাৰ তাৎক্ষণিক সুখৰ বাবে অৰ্থাৎ প্লেজাৰৰ বাবে কাম কৰিব বাকি বাস্তৱ নীতিটো আহিব ইগোৰ ওপৰত ইগো সদায় বাস্তৱ নীতি প্ৰেজেন্টৰ ওপৰত কাম কৰিব ভাল বেয়া দুয়োটা সিচুৱেচন হিচাপে চাই পেলে তেনেকুৱা এটা মানসিক অৱস্থাৰ ক্ষেত্ৰত ইগো কাম কৰিব ফ্ৰয়ডৰ মতে বাকি আমাৰ লাষ্টত আছে সুপাৰ ইগো এইটো একেবাৰে আদৰ্শবাদী নীতিৰ ওপৰত অৰ্থাৎ বি নম্বৰ নৈতিক আৰু ন্যায়িক আদৰ্শৰ ওপৰত ইগোটো ব্যৱহাৰ হ'ব
অভিভাৱকৰ পৰা লাভ কৰা সামাজিক মূল্যবোধ আৰু নৈতিকতাৰ শিক্ষা তলৰ কোনটো স্তৰত দেখা যাব আগৰ প্ৰশ্নটোত আমি পাইছিলোই সিগমণ্ড ফ্ৰয়ডৰ তিনিটা মানসিক অৱস্থা দিছিল ইড ইগো আৰু সুপাৰ ইগো অসমীয়াত নামবোৰ দিয়া আছে অকমান কঠিন হয় সেইকাৰণে একেটা বেছিকৈ ব্যৱহাৰ কৰা হয় অসমীয়াটো মই সেইকাৰণে ইংৰাজী নামকেইটাই দিছো বাকি আমাৰ ইয়াৰ শুদ্ধ উত্তৰ হ'ব সুপাৰ ইগোটো সদায় নৈতিকতা অৰ্থাৎ আদৰ্শবাদৰ ওপৰত প্ৰতিষ্ঠিত গতিকে অভিভাৱকৰ পৰাই হওক বা সমাজৰ পৰা আমি যেতিয়া মূল্যবোধ যিকোনো এটা আদৰ্শ আমাৰ মাজত গঢ়লি তুলো সেইটো স্তৰটোক সুপাৰ ইগো বুলি জনা যাব অৰ্থাৎ সুপাৰ ইগো সেইটো ভাল বেয়াৰ নীতি আদৰ্শখিনি যিখিনি কথা আমাৰ মানসিক অৱস্থাত জড়িত হৈ থাকে অৰ্থাৎ যিকোনো কাম কৰোঁতে আমাক এইটো ভাল এইটো বেয়া ভালটোৰ ক্ষেত্ৰত যেতিয়া বেছি জোৰ হ'ব অৰ্থাৎ সুপাৰ ইগোটো কাম কৰি আছে ইডটো হ'লে কি হ'ব আমি নিজৰ সুবিধাটো চাম নহয় মোৰ এইটোত বেছি বেনিফিট হ'ব মোৰ নিজৰ লাভ লোকচানটো চাম তেতিয়াহ'লে ইড হ'ব আৰু ইডটো দৈহিক ক্ষেত্ৰত ব্যৱহাৰ কৰে অৰ্থাৎ প্ৰবৃত্তিৰ ক্ষেত্ৰত সূক্ষ্ম অনুভূতিবিলাকৰ কাৰণে সেইটো যৌন ক্ষেত্ৰতে বিশেষকৈ সিগমণ্ড ফ্ৰয়ডৰ যিটো থিয়ৰী আছিল সেই থিয়ৰীটো গোটেইখিনি যৌন প্ৰবৃত্তিৰ ওপৰত আধাৰিত হৈছিল তেখেতে কৈছিল যে আমি যিকোনো কামেই যিটো স্তৰতে নকৰোঁ আমাৰ বিকাশ হিচাপে আমাৰ প্ৰতিটো কামৰ আঁৰত আমাৰ এটা কি থাকে যৌন প্ৰবৃত্তিমূলক আচৰণ থাকে আৰু সেইটো স্তৰ হিচাপে ক'ৰবাত লুপ্ত পাব বাকি পাঁচটা স্তৰ দিছিল আমি নেক্সট কুৱেশ্যনত পাম বাৰু সেইকেইটা সেই স্তৰ হিচাপে মানে সেই ক'ৰবাত লুপ্ত হ'ব ক'ৰবাত বাঢ়িব গতিকে ইডটো সদায় দৈহিক ক্ষেত্ৰত মই আৰু একবাৰ কৈ দিছোঁ ইডটো দৈহিক ক্ষেত্ৰত সুপাৰ ইগোটো নৈতিকতা আমাৰ আদৰ্শবাদৰ ওপৰত আৰু ইগোটো সদায় এই দুয়োটাৰ মাজত বেলেঞ্চ কৰিব ইড আৰু সুপাৰ ইগোৰ মাজত যেতিয়া আমাৰ এটা আমি নিজৰ এইফালে ভাবি চাম এতিয়া এটা ইফালে ভাবি চাম তেতিয়া ইগোৰ কি কৰিব দুয়োটা বস্তুৰ বৰ্তমানৰ পৰিস্থিতি হিচাপে বেলেঞ্চ কৰি ল'ব গতিকে আমাৰ শুদ্ধ আনসাৰ হ'ব এইটোৰ অপশ্যন বি সুপাৰ ইগো মনোবিশ্লেষণ বা তত্ত্বমতে যৌন শক্তিৰ দ্বাৰা প্ৰভাৱিত জৈৱিক আগ্ৰহক জনা যায় ফ্ৰয়ডৰ ব্যক্তিত্ব গঠনৰ যিটো বা বিকাশৰ স্তৰসমূহৰ ক্ষেত্ৰত তেখেতৰ যিটো থিয়ৰী আছিল মনোবিশ্লেষণ তত্ত্ব তেখেতৰ মতে আছিল যে ব্যক্তিত্ব গঠন হোৱাৰ কাৰণে এগৰাকী ব্যক্তিৰ তিনিটা মানসিক স্তৰৰ প্ৰয়োজন হয় বা তিনিটা মানসিক স্তৰৰ জৰিয়তে ব্যক্তিত্ব এটা গঠন হয় সেইকেইটা আমি পাইছোঁ ইড ইগো আৰু সুপাৰ ইগো আৰু এই তিনিওটা মানসিক শক্তিৰ অন্তৰালত এটা মৌলিক শক্তিয়ে কাম কৰে যাক তেখেতে লিবিডো নাম দিছে আৰু অসমীয়াত প্ৰাণ শক্তি আৰু এই লিবিডো বা প্ৰাণ শক্তিৰ এটাই মানে মূল উৎস সেইটো হ'ল যৌন প্ৰবৃত্তি আৰু সেইকাৰণে তেখেতৰ থিয়ৰী এটা প্ৰধান সমালোচনা হ'ল যে তেখেতৰ থিয়ৰীত এই এটা সেক্টৰ অৰ্থাৎ যৌন প্ৰবৃত্তিৰ ক্ষেত্ৰত তেখেতে বহুত গুৰুত্ব মানে গোটেই থিয়ৰীটো তেখেতৰ এইটোৰ ওপৰত আধাৰিত হয় তেখেতৰ মতে আমাৰ মানুহৰ সকলো কাম কাজ বিকাশৰ সকলো কাম কাজ এইটো যৌন প্ৰবৃত্তিৰ ওপৰত আধাৰিত হয় সেইকাৰণে বহুত সমালোচনা হৈছিল কিন্তু যিমান সমালোচনা হৈছিল সিমানে প্ৰয়োজনীয় এই থিয়ৰীটো বিকাশৰ ক্ষেত্ৰতো ব্যক্তিত্বৰ ক্ষেত্ৰতো গতিকে যিয়ে হওক আমাৰ শুদ্ধ উত্তৰ হ'ব ইয়াৰে লিবিডো বা প্ৰাণ শক্তি কুৱেশ্যন ফ্ৰয়ডৰ ব্যক্তিত্ব শ্ৰেণী বিভাজন অনুসৰি কোনটো স্তৰৰ ব্যক্তি অপৰিপক্ক পৰনিৰ্ভৰশীল আৰু সন্দেহ প্ৰকৃতিৰ হয় গতিকে অপৰিপক্ক পৰনিৰ্ভৰশীল আৰু সন্দেহ ধৰণৰ হয় আমাৰ মৌখিক অৱস্থা অৰ্থাৎ অৰেল ষ্টেজৰ মানুহবিলাক কি হ'ব তেওঁলোক কি হ'ব পৰনিৰ্ভৰশীল হ'ব পৰিপক্কতাটো তেওঁলোকৰ মাজত নাথাকিব আৰু সন্দেহ প্ৰকৃতিৰ আৰু এইটো থাকিব নৱজাত শিশুৰ ক্ষেত্ৰত অৰেল ষ্টেজ তোৰ সময়সীমা হ'ল জন্মৰ পৰা এবছৰলৈ এইটো স্তৰক অৰেল ষ্টেজ বুলি কোৱা হয় যে ফ্ৰয়ডে পাঁচটা ব্যক্তিত্ব গঠনৰ ক্ষেত্ৰত পাঁচটা ষ্টেজ দিছিলে তেখেতে এটা হ'ল অৰেল ষ্টেজ আনাল ষ্টেজ ফেলিক ষ্টেজ লেটেন্সি ষ্টেজ আৰু জেনিটেল ষ্টেজ গতিকে এই পাঁচটা ষ্টেজ মতেহে ব্যক্তিত্বৰ বিকাশ হয় পৰ্যায় অনুসৰি তেখেতে কৈছিলে আৰু প্ৰথম স্তৰটো আছিলে মৌখিক অৱস্থাটো আমাৰ এই হিচাপে শুদ্ধ হ'ব কাৰণ এই ক্ষেত্ৰত ল'ৰা ছোৱালী জন্মৰ পৰা এবছৰলৈকে কি থাকে তেখেতসকল অপৰিপক্ক হয় আনৰ ওপৰত নিৰ্ভৰশীল আৰু সন্দেহ প্ৰকৃতিৰো হয় আৰু এইখিনিত তেখেতসকলৰ আমি গমেই পাইছোঁ আগৰ যদি আলোচনাখিনি চাইছে আপোনালোকে গম পাইছে যে ফ্ৰয়ডৰ থিয়ৰীটো আছিল যৌন প্ৰবৃত্তিৰ ওপৰত গতিকে এইখিনি ক্ষেত্ৰত শিশুবিলাকে মুখৰ জৰিয়তে সেই প্ৰবৃত্তিটোৰ সুখানু যিটো অনুভূতি সেইটো ল'ব খোজে সেইটো আঙুলি চুহিয়ে হওক বা কিবাই হওক আৰু এইটো পিছত দেখা যায় যে কিছুমানৰ অভ্যাসটো থাকি যায় নখ কামোৰা আঙুলি চুহা গতিকে এনেও কয় যে এইবিলাক বেয়া অভ্যাস গতিকে সেই হিচাপে মুখেৰে এই ক্ষেত্ৰত
অৰেল ষ্টেজত কি কৰিব জন্মৰ পৰা 1 বছৰলৈ ল'ৰা ছোৱালীসকলে মুখৰ জৰিয়তে যিটো প্লেজাৰ থাকে সেইটো ল'বলৈ চুহা আঙুলি চুহা এইবোৰৰ জৰিয়তে ল'বলৈ চেষ্টা কৰিব প্ৰত্যেকটো ষ্টেজ হিচাপে তেখেতে তেনেকুৱা ধৰণৰ সেই দি দিছে তাৰপিছত আমাৰ অডিপাছ আছে ইলেক্ট্ৰা আছে এইখিনিও আমাৰ ষ্টেজ হিচাপে তেখেতে ধুনীয়াকৈ দি দিছে গতিকে মনত ৰাখিল হ'ল যে ফ্ৰইডে ব্যক্তিত্ব গঠনৰ 5টা ষ্টেজ দিছে প্ৰথম অৰেল ষ্টেজ নেক্সট এনাল ষ্টেজ তাৰপিছত ফেলিক ষ্টেজ লেটেন্সি তাৰপাছত জেনেটিল ষ্টেজ এই 5টা হৈছে আমাৰ ফ্ৰইডে দিয়া ব্যক্তিত্ব গঠনৰ স্তৰ আৰু আমাৰ এইটো প্ৰশ্নৰ উত্তৰ হ'ব কি মৌখিক অৱস্থা অৰ্থাৎ অৰেল ষ্টেজ নামবোৰ দুটাৰ নাম লিখিব পাহৰি গ'লো আপোনালোকে চাব পাৰিব কিতাপত দিয়া আছে ধুনীয়াকৈ ব্যক্তিত্বৰ আত্মতত্ত্ব অৰ্থাৎ সেল্ফ থিয়ৰিটো দিছিল এইটো দিছিল কাৰ্ল ৰজাৰ্ছে তেখেতে আচলতে আইডিয়েল সেল্ফৰ কথা কৈছিল য'ত তেখেতে ব্যক্তিয়ে নিজৰ অৰ্থাৎ আমি যেতিয়া অভিজ্ঞতা আহৰণ কৰিম আমি যিটো অভিজ্ঞতা আহৰণ কৰিম আৰু নিজৰ প্ৰতি যেতিয়া সজাগ হৈ নিজৰ প্ৰতি এটা ধাৰণা থাকিব সেই দুটা বস্তুৰ মাজত তেতিয়া সম্পূৰ্ণ ভালদৰে এটা তালমিল বেলেন্স এটা থাকিব তেতিয়া তেখেতে সমাজত সুস্থভাৱে সমাযোজন কৰিব পাৰিব অৰ্থাৎ তেখেতৰ আইডিয়েল সেল্ফটো গঠিত হ'ব আৰু যেতিয়া অপসমাযোজন হ'ব তেতিয়া বিভিন্ন ধৰণৰ সমস্যাই দেখা দিব গতিকে তেখেতে আত্মসন্তুষ্টিৰ কথাটো কৈছিল আত্মসন্তুষ্টি আত্ম উপলব্ধি আইডিয়েল সেল্ফ এৱাৰনেছ গোটেইখিনি বস্তু ব্যক্তিত্বৰ আত্মতত্ত্বৰ কথাৰ ওপৰত আহি পৰিব গতিকে আমাৰ শুদ্ধ উত্তৰ হ'ব কাৰ্ল ৰজাৰ্ছে তেখেতে আত্মতত্ত্ব অৰ্থাৎ সেল্ফ থিয়ৰিটো দিছিল আৰু তেখেতে মেছলৰ যিটো থিয়ৰি আছিল ব্যক্তিত্বৰ তেখেতৰ ওপৰত অনুপ্ৰাণিত হৈ এইটো থিয়ৰিটো দিছিল কুৱেশ্যন ব্যক্তিত্বক অন্তৰ্মুখী বৰ্হিমুখী আৰু উভয়মুখী এই তিনিটা হিচাপে শ্ৰেণীকৰণ কৰিছিল কাৰ্ল ইয়ং চেলডন হিপক্ৰেটিছ কাৰ্ল ৰজাৰ্ছ গতিকে ইয়াৰ শুদ্ধ এনচাৰ হ'ব কাৰ্ল ইয়ং তেখেতৰ বিষয়ে অলপ কৈ লওঁ তেখেত এনালিটিক সাইক'লজি অৰ্থাৎ বিশ্লেষণাত্মক মনোবিজ্ঞানৰ গুৰি ধৰোঁতা আছিল আৰু তেখেতে ছুইচ বিজ্ঞানী আছিল তেখেতৰ বিখ্যাত এখন গ্ৰন্থ আছে সাইক'লজিকেল টাইপছ 1923 এখন প্ৰকাশ পাইছিলে য'ত এই তিনিওটা ভাগ ব্যক্তিত্বৰ ভাগ তেখেতে দাঙি ধৰিছিল অন্তৰ্মুখী হ'লে কি হ'ব তেওঁলোক অকণমান লাজকুৰীয়া হ'ব সমাজত সমাযোজনৰ অসুবিধা হ'ব আমি গমে পাওঁ ইন্ট্ৰভাৰ্ট এক্সট্ৰভাৰ্ট বহুত ব্যৱহাৰ কৰি থকা হয় এইবোৰ শব্দ তাৰপিছত উভয়মুখী এটা দিছিল যিটোত আমি দুয়োটা বস্তুৰ ক্ষেত্ৰত বেলেঞ্চ ৰাখিব পাৰিব অৰ্থাৎ প্ৰয়োজন অনুসৰি যিখিনি সময়ত তেখেতক ইন্ট্ৰভাৰ্ট হ'ব মানে লাগে নিজৰ সময় দিয়াৰ প্ৰয়োজন হয় তেতিয়া সেইখিনিও দিব আৰু বেলেঞ্চ অনুসৰি কি হ'ব সামাজিকভাৱে সমযোজনো কৰিব পাৰিব গতিকে আমাৰ এইটো শুদ্ধ উত্তৰ হ'ব কাৰ্ল ইয়ং চাইলো একেলগে চেলডনে দিছিল আমাৰ তিনিটা দিছিল তেখেতে তিনিটা ভাগ দিছিল তাৰ এটা হ'ল উদৰ প্ৰধান শৰীৰ প্ৰধান আৰু মস্তিষ্কৰ প্ৰধান সেই হিচাপে তেখেতে এই তিনিওটা স্তৰ হিচাপে তেখেতে ব্যক্তিত্বৰ সংলক্ষণসমূহ দাঙি ধৰিছিল যেনে উদৰ প্ৰধান হ'লে আমোদ প্ৰমোদ ভাল পাব আৱেগিক সমস্যাৰ পৰা মুক্ত হ'ব তেনেকুৱা ধৰণৰ ব্যক্তি শৰীৰ প্ৰধান যিটো আছে তেনেকুৱা ধৰণৰ ব্যক্তিবিলাকে দুঃসাহসিক অভিযান এডভেঞ্চাৰ ভাল পাব উৎসাহী হ'ব জীৱনৰ প্ৰতি আৰু তাৰপিছত মস্তিষ্ক প্ৰধান এনেকুৱা ধৰণৰ ব্যক্তিসকল আৱেগিকভাৱে অদমিত হ'ব আৰু অসামাজিক আৰু আত্মসংকুচিত বিধৰ হ'ব মানে নিজৰ মাজতে থাকি যাব সমাজত সমাযোজন কৰিব নোৱাৰিব গতিকে চেলডনে এই তিনিটা ভাগ দিছিলে চেলডনে হিপক্ৰেটিছ আটাইতকৈ পুৰণি তেখেতে ব্যক্তিত্বৰ ক্ষেত্ৰত যদি চাওঁ শ্ৰেণীবিভাগ তেখেতৰ শ্ৰেণীবিভাগটো পুৰণি হ'ব তেখেতে 4টা দিছিলে উৎসাহী তেজস্বী বিষণ্ণ খঙাল বা পিত্ত প্ৰকৃতিৰ আৰু জড় গতিকে এই 4টা দিছিলে হিপক্ৰেটিছে দিছিলে 4টা আৰু কাৰ্ল ৰজাৰ্ছ আগৰ কুৱেশ্যনত পাই আহিছোঁ আমি আত্মতত্ত্বটো দিছিল ব্যক্তিত্বৰ দীৰ্ঘকায় ব্যক্তিসকল সাধাৰণতে দীৰ্ঘকায় ব্যক্তিসকলৰ ব্যক্তিত্বৰ সংলক্ষণৰ কথা সুধিছে দীৰ্ঘকায় গোলকায় পুষ্টকায় আৰু বিকৃতকায় এই 4টা ভাগত ভগাইছিল জাৰ্মানীৰ মানসিক ৰোগৰ চিকিৎসক ক্ৰেটছমাৰে আৰু সেই অনুপাতে এই 4টা ভাগৰ অনুপাতে তেখেতে ব্যক্তিত্বৰ সংলক্ষণসমূহ দাঙি ধৰিছিল এটা কথা মন কৰিবলগীয়া এইটো শ্ৰেণীকৰণ তত্ত্বৰ ভিতৰত আহি পৰে অৰ্থাৎ দৈহিক গঠনৰ ওপৰত তেখেতে এই বিভাগসমূহ কৰিছিল আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন এ অসামাজিক আত্মসংকুচিত লাজকুৰীয়া আৰু নিৰাশাবাদী
অপশ্যন বি ডি যেটো দিয়া আছে আবেগিক জটিলতাৰ মুক্ত এইটো ক্ষেত্ৰত আমাৰ দেখা যাব যিবিলাক গোলকাই ধৰণৰ দৈহিক গঠনৰ ব্যক্তি থাকিব সেইটোৰ ক্ষেত্ৰত দেখা দিব অপশ্যন সি আশাবাদী আৰু আত্মবিশ্বাসী এইটো দেখা দিব এথলিট অৰ্থাৎ পুষ্টকায় যিবিলাক লোক থাকিব দৈহিক গঠন পুষ্টকায় লোকৰ হৃষ্টপুষ্ট অধিক আকৰ্ষণীয় শক্তিশালী মাংসপেশী এনেকুৱা ধৰণৰ দৈহিক গঠনৰ ক্ষেত্ৰত লোকসকল আশাবাদী আৰু আত্মবিশ্বাসী হ'ব বুলি ক্ৰেটছমাৰে কৈছে মানসিকভাৱে ৰোগগ্ৰস্ত এনেকুৱা ধৰণৰ মনোভাৱ দেখা যাব বিকৃতকায় অৰ্থাৎ দৈহিক গঠন যিবিলাকৰ আকাৰ আকৃতি অস্বাভাৱিকতা তেনেকুৱা লোকৰ মানসিকভাৱে তেওঁলোক ৰোগগ্ৰস্ত স্টেটমেন্ট এটা দিয়া হৈছে এজন ব্যক্তিৰ অন্তৰ্নিহিত দেহ মানসিক প্ৰক্ৰিয়াৰ লগত তেওঁৰ পৰিৱেশৰ অসামান্য ৰূপত হোৱা সমযোজনৰ গতিশীল সুসংগঠন হৈছে ব্যক্তিত্ব এই স্টেটমেন্টটো আছিল গৰ্ডন আলপৰ্টৰ তেখেতৰ বিখ্যাত গ্ৰন্থ পাৰ্সোনেলিটিৰ ওপৰত আছিল গ্ৰন্থখনৰ নাম আছিল পাৰ্সোনেলিটি এ সাইকোলজিক্যাল ইন্টাৰপ্ৰিটেশনত তেখেতে এই ব্যক্তিত্বৰ এই সংজ্ঞাটো উল্লেখ কৰিছিল ইয়াৰ দ্বাৰা নিৰ্ধাৰিত চেতনা অৰ্থাৎ কনসিয়াসনেছৰ ভাগ হ'ল সচেতন পূৰ্ব সচেতন অৱচেতন বা অচেতন ওপৰৰ আটাইকেইটা ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ওপৰৰ আটাইকেইটা সচেতন পূৰ্ব সচেতন অৱচেতন এই তিনিটা ভাগ ফ্ৰয়ডে চেতনাৰ ক্ষেত্ৰত দিছিল ব্যক্তিৰ সামাজিক মনোভাৱ আৰু ৰুচিবোধৰ ওপৰত ভিত্তি কৰি স্পেঞ্জাৰে ব্যক্তিত্বক শ্ৰেণীবিভাগ কৰিছিল তেখেতে সামাজিক মনোভাৱ আৰু ৰুচিবোধৰ ওপৰত ভিত্তি কৰি ব্যক্তিত্বক 6টা ভাগত ভগাইছিল আৰু ভাগকেইটা হ'ল জ্ঞানধৰ্মী সৌন্দৰ্যপ্ৰৱণ অৰ্থনীতিপৰায়ণ ৰাজনীতিপৰায়ণ ধাৰ্মিক আৰু সামাজিক তেখেত জাৰ্মানীৰ আছিল জাৰ্মান দাৰ্শনিক আছিল আজিলৈ ইমানেই এতিয়ালৈকে এডুব্লগ চেনেলটি যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব শেষত সকলোৰে মংগল হওক তাৰে কামনা কৰিছোঁ ধন্যবাদ